हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल दुर्गा पूजा आহি আছে তো দুর্গা পূজালৈকে বেছি দিন নাই দুর্গা পূজালৈকে মাত্ৰ দুদিনহে আছে তো দুর্গা পূজাৰ কাৰণে কোনে কি প্লেনিং কৰিছে কোনোবাই হয়তো ফুৰিব যাব কোনোবাই খাব যাব তো যদি একো প্লেনিং কৰা নাই বা প্লেনিং যদি কৰিছেও তেতিয়াহ'লেও এইটো ভিডিঅ' চাওক এইটো ভিডিঅ'ত মই এটা বস্তু এটা জাগা দেখুৱাই আছোঁ য'ত আপুনি পূজা চাব ধুনীয়াকৈ যাব পাৰিব যদি প্লেনিং আছে তথাপিও যাব প্লেনিং নাই যদিও যাই চাই আহিব জায়গাটো হল ভিডিওটো গোটে চাই থাকক গোটে ভিডিওটো কোনটো জায়গা হয় দেখুৱাই দিম মই আৰু জায়গাটো হল বিষ্ণুপুৰ বিদ্যা মন্দিৰত দুখন ধুনীয়া পূজা হ'ব মই কালি এনে গৈছিলোঁ কিবা এটা কামত গৈছিলোঁ মই কালি তো যাওঁতে মানে অকণমান ভিডিঅ' কৰিম বুলি জনাইছিলোঁ এনে জাষ্ট তুলি আনিছোঁ মই সেইখিনি ভিডিঅ'টোত লগাই দি আছোঁ ভিডিঅ'টো চাওক আৰু বিষ্ণুপুৰ বিদ্যা মন্দিৰ যাব কাৰোবাক সুধি ল'লে হ'ল ক'ত আছে ফাটাচিলত আছে তো ফাটাচিল ফালে গ'লে সুধি ল'লে বিষ্ণুপুৰ বিদ্যা মন্দিৰ কোনফালে যায় সেইপিনে যাব আৰু পূজা দুখন চাই আহিব একদম মজা বুজাইছে আল্টিমেট হৈছে পূজা দুখন মানে কি গোটেইখিনি ভিতৰলৈকে দেখুওৱা নাই মই এখন ভিতৰৰ পৰা দেখাইছোঁ আৰু এখন বাহিৰৰ পৰা দেখুৱাইছোঁ বাহিৰৰ পৰা এইকাৰণে দেখুৱাইছোঁ মানে বনাই হোৱা নাই এতিয়া বনাই হোৱা নাই মই যদি তাত যদি ভিডিঅ' কৰিব যাওঁ অলপমান বেয়া পাবও পাৰে মানুহে আৰু যিবিলাক ইমান কষ্ট কৰি বনাইছে গোটেই পূজাখন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ডেক'ৰেশ্যন কিন্তু একদম মজা ডেক'ৰেশ্যন কৰিছে একদম ৰিয়েলিষ্টিক পূৰা ডুপ্লিকেট যেন নালাগে পূৰা ৰিয়েলিষ্টিক মই যাওঁতে কালি যাওঁতে ৰং দি আছিলে তো আজি চাগে হৈ গ'ল তো আৰু দুদিন পিছত দুৰ্গা পূজা চাব পাব তো যাব তাতে দুৰ্গা পূজাখন চাওক আৰু ভিডিঅ'টো চাই থাকক তো বলক তেতিয়াহ'লে ডাইৰেক্ট পূজা মণ্ডপত লগ পাই আছোঁ তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে চাই থাকক আহি পাই গ'লোঁ ডাইৰেক্ট পূজা মণ্ডপৰ ৰাস্তা দুটা এটা ৰাস্তা হয় এটা আছে লেফ্ট চাইডে এটা আছে ৰাইট চাইডে একে জেগাতে দুখন পূজা হয় আৰু জেগাটো আপোনাৰ বিষ্ণুপুৰ বিদ্যা নিকেতন হয় বিদ্যা মন্দিৰ নহয় ভুল হৈছিলে কোৱাত বিষ্ণুপুৰ বিদ্যা নিকেতন এইটো বিদ্যা নিকেতনৰ ৰাস্তাটো এইটো হ'ল ৰাস্তা এইটো ৰাস্তাত মানে তামাম ভিৰ হয় একদম আল্টিমেট ভিৰ হয় এই ৰাস্তাটোত চবেই চাগে আহিছে প্ৰত্যেক বছৰে এইটো ৰাস্তাত আহে তো এই পূজাখন কৰোঁতে বহুতে একবাৰ চাই নেক্সটবাৰ আকৌ কিছুমানে পাহৰি যায় ময়ে পাহৰি গৈছোঁ যে এইটো পূজা মই চাইছিলোঁ 3-4বাৰমান চাইছিলোঁ এইখন জেগাত এই জেগাটোত পূজা তো আহোঁতে মোৰ ৰাতি হৈ গৈছে একচুৱেলি সেইকাৰণে বেয়া নাপাব ভিডিঅ'টো কৰোঁতে অলপমান লেট হ'ল একচুৱেলি মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ কৈছিলোঁৱে এনেই আহিছিলোঁ আহোঁতে গম পালোঁ ইয়াতে পূজা হ'ব বুলি জেগাটো চিনি পালোঁ সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ এইটো হ'ল মেইন গেট আৰু এইখন লেফ্ট চাইডে স্কুল আৰু এইটো মোৰ ফ্ৰেণ্ড ইয়ে মোক লৈ আহিছে মই আহিছিলোঁ আহোঁতে সুধিলোঁ যে ইয়াতে পূজা ক'ত হয় ই কৈছে আমাৰ ঘৰৰ ওচৰতে হয় মই দেখাই দি আছোঁ যে ইয়াৰ লগত আহিলোঁ ধনমণি তো এই মোক দেখাই দিলে এইটো হ'ল মণ্ডপটো এইটো চাওক এইটো কি বনাইছে গেছ কৰকচোন এইটো এটা মজা বস্তু এটা বনাইছে আৰু এই ফিল্ডখনতে পূৰা হাজাৰ হাজাৰ মানুহ হয় পূৰা ৰাউণ্ডকৈ একদম পূৰা বনাই দিয়ে বাঁহেদি সেইখন চাব লাগে আৰু এতিয়া গৈ আছোঁ নেক্সট পূজাখন চাব তো সেইখন চাব এতিয়া হ'ল নেক্সটখন তো বলক এই চাওক কি ধুনীয়াকৈ সজাইছে দুফালে আপোনাৰ দোকান আছে লটাৰী টিকেট আছে খোৱা পিনা চব বস্তু আছে একদম দুইফালে এইবিলাক দোকান মাজেদি এইটো ৰাস্তাইটো কিন্তু গলি হয় দেই মানুহ ঘৰৰ গলি হয় এই লটাৰী এইবিলাক সৰু সৰু গলি তো এই পিন্ধি ওলাই আপুনি এইটো ৰাইট চাইডে এইটো হ'ল এইখন পূজাখন যিখন মই কৈছিলোঁ এইখন পূৰা একদম আল্টিমেট ফিনিচিং দিছে একদম দেখাত চালি একদম এইটো হ'ল আপোনাৰ বিষ্ণুপুৰ মেইন ৰোড এই চাওক মই যে কৈছিলোঁ ডেক'ৰেশ্যন যে এইবিলাক আহিলে গম পাব এতিয়া নকওঁ মই আপোনালোকে আহক পূজাখন চাওক আৰু ভিতৰত আৰু কিবা কিবি আছে একদম মজা আহি ধুনীয়া লাগিব মানে টাইম পাছ কৰা টাইপ নহয় 100% গেৰাণ্টি দি কৈছোঁ টাইম পাছ একদম নহয় এইখন পূজা চাই একদম মজাকৈ চাওক মজাকৈ যাওক খানা পিনা খাই এনজয় আৰু চবকে হেপী দুৰ্গা পূজা এতিয়া গৈ আছোঁ ঘৰলৈকে পূজা লাগি গৈছে পূৰা ৰাস্তাত এতিয়া ৰাস্তাত মই এটা বস্তু দেখুৱাই আছোঁ হিমন্ত মামাই যে এখন ফ্লাইঅভাৰ যে বনাইছে যে দুৰ্গা পূজা আগে অসমবাসী গুৱাহাটীবাসী ৰাইজক যে এটা গিফ্ট দিছে সেই ব্ৰিজখনো ধুনীয়াকৈ সজাইছে একদম চাই থাকক মই দেখুৱাই আছোঁ ব্ৰিজখন বলক তালৈকে যাওঁ এতিয়া আৰু ভিডিঅ'টোত এইখিনি একদম এণ্ডিং পইণ্ট তো চবকে পূজাৰ শুভেচ্ছা থাকিল চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো হ'ল চাৰ্কেল আৰু এইখন হ'ল ব্ৰিজখন দেখিছেনে কি মজা সজাইছে অ'পেনিং হ'ব আৰু আজি বা কালি অ'পেনিং হ'ব এইখন তো ভিডিঅ' বনাবৰ কাৰণে একদম টাইপ পোৱা নাই পূজাৰ সময় একদম অফিচত বহুত কাম একদম বেয়া নাপাব ভিডিঅ' বহুত দেৰিকৈ দি আছোঁ চ' লগ পাই আছোঁ আকৌ নেক্সট এটা ভিডিঅ'ত বাই বাই